Hello everyone, welcome to YouTube channel Happy Home Assam. এই ভিডিওটিত আমি আমাৰ অসমৰ হাই সেকেন্ডাৰী আৰু হাই স্কুল বিলাকত কোট কিমান গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ ভ্যাকেন্সি আছে হেখিনি চাম আৰু গ্ৰেজুৱেট টিচাৰৰ আৰ্টছ আৰু সায়েন্সত ভাগ-ভাগকে কিমান ভ্যাকেন্সি আছিল বা হাই সেকেন্ডাৰীৰ পিজিটি সেকশনত আমাৰ পিজিটি সেকশন বিলাকত আৰ্টছ সায়েন্সৰ কমাৰ্চৰ পিজিটিৰ কিমান ভ্যাকেন্সি আছিল আৰু কিমান এডভাৰটাইজ হৈছে হেখিনি আমি অলপ ডাটাখিনি এনালাইসিস কৰিবলৈ চেষ্টা কৰিম গতিকে আশা কৰিছো ভিডিও শেষলৈকে চাব যিসকলে চেনেল নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব তো ইয়াতে দেখিছেনে নেম অফ ডিস্ট্ৰিক্ট আছে তাৰ পিছত হাই স্কুল টিচাৰ ভ্যাকেন্ট পোষ্ট আৰু হাই সেকেন্ডাৰী স্কুল টিচাৰ্স ভ্যাকেন্ট পোষ্ট তো এই ডাটাখিনি 2024 চনৰ ডাটা হয় তাৰ পিছত 2024 চনলৈকে 2024 চনৰ জুলাই মাহলৈকে এইখিনি ডাটা গতিকে ইয়াতে আমি গম পাম কিমান পোষ্ট ভ্যাকেন্ট আছে হয়তো এতিয়া আৰু ভ্যাকেন্ট বাঢ়িব পাৰে কিন্তু ইয়াতে যিখিনি ডাটা আছে তাৰ ওপৰত আমি বেস কৰি চাম যে কিমান পোষ্ট খালি হৈছে আৰু কিমান এডভাৰটাইজ হৈছে কিনি জাস্ট আমি এটা কম্পেয়াৰ কৰিম আৰু তেতিয়া আমি গম পাম আৰু কিমান মান পোষ্ট খালি আছে আমাৰ অসমৰ হাই স্কুল বা হাই সেকেন্ডাৰী বিলাকত তো ইয়াতে দেখিছে ইয়াতে ডিস্ট্ৰিক্ট ওয়াইজত দিয়া আছে প্ৰথমতে আছে হাই স্কুল টিচাৰ্স ভ্যাকেন্ট পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু সায়েন্স প্ৰথমতে আমি আৰ্টছৰ খিনি চাও তো আৰ্টছৰ খিনি ইয়াতে ডিস্ট্ৰিক্ট ওয়াইজত আমাৰ যেটা টোটাল হয় তো টোটাল ইয়াতে লিয়া আছে 8969টা 8969 আৰু ইয়াৰে পৰা যদি আমি বিটিসিৰ ভ্যাকেন্সি খিনি বাদ দিও যেহেতু বিটিসিত এপয়েন্টমেন্ট হৈ গৈছে ৰিসেন্টলি বিটিসিত আমি বিটিসিৰ কাৰণে 1200 ভ্যাকেন্সি বাদ দিব পাৰো ইয়াতে টোটাল 1200 অলপ মান ইফাল হয় তো 1200 যদি আমি বাদ দিও তেতিয়া হলে আমাৰ ইয়াত থাকি যাব টোটাল আৰ্টছৰ ভ্যাকেন্সি 7700 আমি 7700 ধৰিব পাৰো 7700 তো 7700 যদি থাকে আমাৰ এডভাৰটাইজ কিমান হৈছে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ হেখিনি আমি এতিয়া চাম তো এটো হৈছে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ এবাৰ এডভাৰটাইজমেন্ট আৰু ইয়াতে দেখিছে 3300 ভ্যাকেন্সি প্ৰভিন্সিয়েল স্কুলৰ কাৰণে আৰু 126 আছে আমাৰ গভৰ্ণমেন্ট স্কুলৰ কাৰণে তো টোটাল আমাৰ অল ভ্যাকেন্সি 3426 3426টা তো 3426 ৰ পৰা আমাৰ ভ্যাকেন্সি আছিল 7700 তো 3426 ৰ পৰা আমি যদি 7700 মাইনাস কৰো তেতিয়া হলে আমি কিমান পাম অলমোস্ট 4000 কল বেছি হ'ব 4000 মান ভ্যাকেন্সি পাম তো আমি ইয়াৰ পৰা অনুমান কৰিব পাৰো যে আমাৰ অসমৰ গ্ৰেজুৱেট অসমৰ হাই স্কুল বিলাকত এতিয়াও 4000 মান ভ্যাকেন্সি আছে গ্ৰেজুৱেট টিচাৰৰ হয়তো অলপ বাঢ়িবও পাৰে তো ইন ফিউচাৰ যেতিয়া আৰু সেকেন্ড লিষ্ট আহিব বা যেতিয়া ৰিক্ৰুটমেন্ট হ'ব তেতিয়া আৰু ভ্যাকেন্সি ভালেখিনি থাকিব ইয়াৰ পৰা আমি এটা আইডিয়া কৰিব পাৰো আৰু আশা কৰিছো এই ভ্যাকেন্সি বিলাক যিখিনি খালি হয় গোটেই বিলাক এডভাৰটাইজ হওক ইয়াৰ পিছত এতিয়া আমি চাম গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ সায়েন্সৰ কিমান আছে ভ্যাকেন্সি তো সায়েন্সৰ যদি আমি টোটাল চাও টোটাল আছে 3777 3777 আৰু ইয়াৰে পৰা যদি আমি বিটিসিৰ ভ্যাকেন্সি খিনি বাদ দিও বিটিসি ভ্যাকেন্সি আমি অলমোস্ট 300 যদি বাদ দিও তেতিয়া হলে আমাৰ ইয়াত থাকিব 3477 তো 3477 ৰ আমাৰ এডভাৰটাইজ কিমান হৈছে আমি এবাৰ চাও গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ এডভাৰটাইজ হৈছিল 2111টা আৰু ইফালে গভৰ্ণমেন্টৰ এডভাৰটাইজ হৈছিল 2111 আৰু 56 আমাৰ হ'ব টোটাল ফালে টোটাল হ'ব 2166 তো 2166টা ভ্যাকেন্সি আমাৰ এডভাৰটাইজ হৈছিল তো সেই হিচাপত যদি আমি চাবলৈ যাও আৰু কিমান ভ্যাকেন্সি ভ্যাকেন্ট থাকি গল তেতিয়া হলে আমি যদি ইয়াত চাও তেতিয়া হলে আমাৰ আৰু এতিয়াও ইয়াতে প্ৰায় 1500 মান তো 1500 নহয় ইয়াতে আমাৰ ভ্যাকেন্সি প্ৰায় 1200 প্লাস আৰু 1200 মান সায়েন্সৰ ভ্যাকেন্সি 2024 চনলৈকে আমাৰ পোষ্ট ভ্যাকেন্ট আছে বা ভ্যাকেন্ট থাকিব লাগে গতিকে নেক্সট যেতিয়া ওলাব সায়েন্সতো ভালেখিনি ভ্যাকেন্সি থাকিব গতিকে আপোনালোকে এতিয়া এটা হিসাব কৰি পেলাই উলিয়াব পাৰিব নিজে ইয়াতে এডভাৰটাইজমেন্টত কিমান দেখিছে তাৰে পৰা বিটিসি খিনি মাইনাস কৰিব আৰু টোটাল কিমান থাকে ভ্যাকেন্ট খিনি উলিয়াব পাৰিব তো এইখিনি হল আৰ্টছ আৰু সায়েন্সত তো আমি যদি হিসাব কৰো আৰ্টছত আমাৰ 4000 মান ভ্যাকেন্সি এতিয়াও আছে আৰু আমাৰ সায়েন্সত 1200 মান ভ্যাকেন্সি থকাৰ সম্ভাৱনা আছে
এতিয়া আমি পিজিটিখিনি চাওঁ পিজিটি ইয়াতে আৰ্টছ সায়েন্স কমাৰ্চ ভাগ ভাগকৈ আছে আৰু পিজিটি যদি আমি ইয়াতে টোটেলটো চাওঁ টোটেলটো পিজিটি প্ৰথমতে পিজিটি আৰ্টছ আছে তো পিজিটি আৰ্টছৰ টোটেলটো যদি আমি চাওঁ ইয়াতে ওলাব 2800 এটা আছে পিজিটি আৰ্টছৰ ভেকেন্সি আৰু ইয়াৰে পৰা যদি বিটিচিখিনি মাইনাছ কৰোঁ বিটিচি মাইনাছ কৰিলে আমাৰ বিটিচিত মাইনাছ হ'ব অলমষ্ট 200 ভেকেন্সি আমি মাইনাছ কৰিব লাগিব তো 2600 ভেকেন্সি হ'ল পিজিটি আৰ্টছৰ আৰু ইয়াৰে ভিতৰত এডভাৰটাইজ কিমান হৈছে আমি চাওঁ এবাৰ পিজিটিৰ তো এইটো হৈছে পিজিটি এডভাৰটাইজমেণ্ট তো ইয়াতে দেখিছেনে আপোনালোকে গভৰ্ণমেণ্ট পিজিটিত ইয়াতে আৰ্টছ সায়েন্স ভাগ ভাগ কৰা এক দিগদাৰ হ'ব তথাপিও আপোনালোকে গম পাব ইয়াতে গভৰ্ণমেণ্ট স্কুলবিলাকত এডভাৰটাইজ হৈছিল 102টা আৰু যিখিনি আমাৰ প্ৰভিন্সিয়েলাইজ স্কুলত পিজিটি পোষ্ট আছিল 1358 এইখিনি এডভাৰটাইজ হৈছিল তো টোটেল আমাৰ এডভাৰটাইজ হৈছিল পিজিটি পোষ্ট 1358 আৰু 102টা 1487টা 1487 পোষ্ট এডভাৰটাইজ হৈছিল তো কিন্তু আমি যদি ইয়াত চাওঁ 2800 ভেকেন্সি ইয়াতে অকল আৰ্টছতে আছে পোষ্ট খালি আৰু সায়েন্সত আছে 650 আৰু কমাৰ্চত আছে 84 গতিকে এইখিনি যদি আমি হিচাপ কৰি চাওঁ তেতিয়াহ'লে পিজিটিটো বহুত ভেকেন্সি থাকিব লাগে কাৰণ যিমান এডভাৰটাইজ হৈছে তাৰ তুলনাত ভেকেন্সি বহুত আছে গতিকে আপোনালোকে এটা টোটেল কৰি উলিয়াব পাৰিব আমাৰ পিজিটিত কিমান আৰ্টছৰ ছাবজেক্টবিলাকত কিমান ভেকেন্সি আছে বা সায়েন্সৰ কিমান ভেকেন্সি আছে গতিকে আজিৰ ভিডিঅ'ত এইখিনি আলোচনা কৰিলোঁ আপোনালোকে হিচাপ কৰি পেলাই উলিয়াব পাৰিব নিজেও তো কমেণ্ট কৰি জনাব আপোনালোকৰ হিচাপত কিমান ওলায় বা কিমান ভেকেন্ট থাকিব পাৰে আৰু এই লিষ্টখন চাই পেলাই গতিকে আজিৰ ভিডিঅ'ত এইখিনি কথা ডিছকাছ কৰিলোঁ যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ আপডেট পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ